নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক এনেকুৱা 10 জোপা ইনডোৰ প্লান্টৰ বিষয়ে ক'ম যাক আপোনালোকে একদম ইজি মানে একদম লো মেইনটেনেন্সত একদম ইজি টু কেয়াৰ প্লান্ট হয় প্ৰথম যে 5 জোপা প্লান্ট মই আপোনালোকক ক'ম 1 ৰ পৰা 5 নম্বৰলৈকে সেই 5 জোপা একেবাৰে ইজি মেইনটেনেন্স প্লান্ট হয় আৰু একদম কমন প্লান্ট হয় আৰু নেক্সট যি 5 জোপা থাকিব 5 নম্বৰৰ পৰা 10 নম্বৰলৈ সেই 5 জোপা আপোনালোকৰ অলপ হাই মেইনটেনেন্স মানে তাক অলপ আপোনালোকে যদি বেছি ভালকৈ কেয়াৰ কৰে তেতিয়াহ'লে তাৰ গ্ৰোথ আৰু আপোনালোকে মানে তাৰ যিটো সৌন্দৰ্য সেইটো বেছি ভালকৈ দেখা পাব তো গাইস দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু বন্ধুসকল মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ মই আগতে ইনডোৰ প্লান্টৰ ওপৰত ভিডিঅ' বনাইছিলোঁ এটা কিন্তু সেই ভিডিঅ'টো মই এটা বিশেষ কাৰণত ডিলিট কৰি দিবলগীয়া হৈ গ'ল ইউটিউবৰ পৰা তো আপোনালোকে এইটো ভিডিঅ'ত প্লিজ মই 100 লাইকৰ টাৰ্গেট ৰাখিছোঁ আপোনালোকে যিমান সোনকালে পাৰে কৰি দিব 100 লাইক আৰু ভিডিঅ'টোত মই আপোনালোকক প্লান্টৰ যিটো বেনিফিট হয় খুব সোনকালে আপোনালোকক ইয়াৰ বেনিফিট আৰু ইয়াৰ যিটো সাইন্টিফিক নেম আৰু কমন নেম মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ তো ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্টত মোক কমেণ্ট কৰি জনাব তো গাইস আপোনালোকে এইটো যিটো ফাৰ্ষ্ট প্লান্ট দেখিছে ইয়াৰ নাম হৈছে ডাইফেনবেকিয়া বা ডামকেন বুলি ইয়াক কোৱা হয় আপোনালোকে এইটো প্লান্ট ঘৰৰ ভিতৰত মানে ইনডোৰ আপোনালোকে লগাব পাৰে আৰু খুবেই লো মেইনটেনেন্স এটা প্লান্ট হয় আৰু খুব কম পোহৰটো মানে আপোনাৰ সাৰ্ভাইভ কৰি থাকে বা জীয়াই থাকে বা গ্ৰো কৰি থাকে আৰু ইয়াৰ কিছুমান আপোনালোকৰ বেনিফিট মই আপোনালোকক কৈ দিবলৈ লৈছোঁ ই সবতকৈ বেছিকৈ কাৰ্বন ডাই অক্সাইড যিটো হয় CO2 আপোনালোকে CO2 এবজৰ্বিং প্লান্ট হয় এজোপা আৰু আপোনালোকে মানে ঘৰৰ ভিতৰত যদি ইয়াক লগায় তেন্তে আপোনালোকৰ যিটো ঘৰৰ ভিতৰৰ এয়াৰ কোৱালিটি হয় সেইটো বহুত ইম্প্ৰুভ কৰি তোলে যিহেতু আপোনালোকে গম পাইছেগে নাচাই কৈছে ঘৰৰ বাহিৰৰ যিটো এয়াৰ কোৱালিটি হয় তাতকৈ ঘৰৰ ভিতৰৰ এয়াৰ কোৱালিটিটো মানে 11 গুণ বেছি পলিউটেড হয় বেছি প্ৰদূষণ আছে আমাৰ ঘৰৰ ভিতৰৰ বায়ুত বাহিৰৰ বায়ুৰ তুলনাত সেইকাৰণে আমি ঘৰৰ ভিতৰতো আমি বেছি বায়ুটো আমি চাফা কৰি ৰখাত গুৰুত্ব দিব লাগে যিহেতু আমি ঘৰৰ ভিতৰতে বেছি সময় থাকোঁ আৰু নেক্সট এজোপা প্লান্ট দেখিছে এজোপা হৈছে স্পাইডাৰ প্লান্ট ইয়াক ৰিবন প্লান্ট বা এয়াৰ প্লান্ট বুলিও কোৱা হয় আৰু এজোপা খুবেই লো মেইনটেনেন্স প্লান্ট হয় আৰু ঘৰৰ ভিতৰৰ কাৰণে বা বাৰাণ্ডা বেলকনি এনেকুৱা টাইপৰ কাৰণে বা হেংগিং টাবতো আপোনালোকে ইয়াক লগাব পাৰে আৰু ইয়াৰ বহুতকেইটা ভেৰাইটি নাৰ্চাৰীত এভেইলেবল থাকে বিভিন্ন কি কৰে ইয়াৰ যিকেইটা বেনিফিট হয় সেইকেইটা মই আপোনাক কৈ দিছোঁ একচুৱেলি কাৰ্বন মন'ক্সাইড জাইলিন ফৰ্মেলডিহাইড এনেকুৱা টাইপৰ কিছুমান হাৰ্মফুল কেমিকেল থাকে যে আমাৰ ঘৰৰ ভিতৰত সেই কেমিকেলখিনি স্পেচিয়েলি এজোপা প্লান্টে ৰিমুভ কৰাৰ সক্ষমতা ৰাখে বা ৰিমুভ কৰি দিয়ে আৰু সেইটো কাৰণে আপোনালোকে ইয়াৰ যিখিনি ভেৰাইটি হয় যিকোনো ভেৰাইটি আপোনালোকে ঘৰৰ ভিতৰত ইয়াক জেগা দিবলৈ নিশ্চয় ট্ৰাই কৰিব আৰু নেক্সট যিজোপা প্লান্ট হৈছে সেইজোপা হৈছে গাইজ চিংগনিয়াম আৰু চিংগনিয়ামো এজোপা খুবেই ইজি মেইনটেনেন্স প্লান্ট হয় মই আপোনাক যিহেতু কৈছোঁৱেই প্ৰথম 5 জোপা একদম লো মেইনটেনেন্স প্লান্ট দিম যাক আপোনালোকে একদম ইজি একদম নতুন বিগিনাৰো যদি হয় গাৰ্ডেনত আপুনি যদি একদম নতুনো হয় তেন্তে আপোনালোকে নিশ্চিন্তভাৱে এইখিনি এই 5 জোপা গছ অন্ততঃ লগাব পাৰিব পিছৰ 5 জোপা অলপ হাই মেইনটেনেন্স হয় যদি আপুনি গাৰ্ডেনত অলপ এক্সপাৰ্ট হয় দেন আপুনি পিছৰ লাষ্টৰ যিকেইজোপা হয় সেইকেইজোপা আপোনালোকে লগাব পাৰিব চ' গাইজ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকক আৰু চিংগনিয়ামৰ যিকেইটা বেনিফিট হৈছে গাইজ এইজোপা চিংগনিয়াম গছজোপাই ৰাতিও মানে আমাক অক্সিজেন প্ৰডিউচ কৰি থাকে আৰু আপোনাৰ যিখিনি CO2 মানে কাৰ্বন ডাই অক্সাইড থাকে সেইখিনি ৰাতিও এবজৰ্ব কৰি থাকে প্লাছ আপোনালোকৰ কিছুমান মানে যিখিনি গেছ থাকে টক্সিক গেছ থাকে ঘৰৰ ভিতৰত যেনে বেনজাইন হ'ব পাৰে ফৰ্মেলডিহাইড হ'ব পাৰে এইবিলাক ঘৰৰ ভিতৰত যিখিনি গেছ হয় এইখিনিকো ৰিমুভ কৰি দিয়ে বা এবজৰ্ব কৰি লয় আৰু এইখিনি বেনিফিটৰ কাৰণে আৰু ইয়াৰ বহুতকেইটা ভেৰাইটি আছে আপোনালোকে দেখিবলৈ পাইছে চাগে এইখিনি ভেৰাইটি ইয়াৰ বেলেগ বেলেগ কালাৰত আপোনালোকে ভেৰাইটি পাই যাব আৰু আজিকালি কিছুমান ভেৰিগেটেড ভেৰাইটি আহিছে যাৰ নাৰ্চাৰীত বহুতেই বেছি দাম হয় আৰু আপোনালোকে এনেকুৱা দেশী যিখিনি ভেৰাইটি হয় সেইখিনি আপোনালোকে মিনিমাম ঘৰত লো মেইনটেনেন্সত আৰু খুব কম নাৰ্চাৰীত একদম 20 পৰা 20-30 ৰুপিজত আপোনালোকে এইখিনি ভেৰাইটি পুলি পাই যাব নাৰ্চাৰীত কিনিবলৈ আৰু খুব লো মেইনটেনেন্সত আপোনালোকে ইয়াক ঘৰত লগাব পাৰিব চ' গাইজ নেক্সট যিটো প্লান্ট হৈছে সেইটো হৈছে জিজি প্লান্ট আৰু জিজি প্লান্টৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে আপোনালোকে সেইটো ভিডিঅ' চেক কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন আৰু আই বাটনত দি দিছোঁ আৰু জিজি প্লান্টৰ বিষয়ে মই ডিটেইলছত কৈ দিছোঁ ইয়াৰ বেনিফিট কি হয় আপোনালোকে ঘৰৰ ভিতৰত কিমান দিনত পানী দিব লাগে মই গোটেই ডিটেইলছত ইয়াৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে তো আপোনালোকে এইটো ভিডিঅ' শেষ হোৱাৰ পিছত সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ল'ব আৰু নেক্সট যিজোপা প্লান্ট হৈছে সেইটো হৈছে স্নেক প্লেণ্টৰ ওপৰতো মই এটা ভিডিঅ' বনাই থোৱা আছে অলৰেডি আপোনালোকে যদি এতিয়ালৈকে সেইটো ভিডিঅ' চোৱা নাই তেন্তে আপোনালোকে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো ভিডিঅ' চেক কৰিব বা চাই ল'ব চ' গাইজ নেক্সট যিজোপা প্লান্ট হ'ল সেইজোপা হৈছে পেপ্ৰমিয়া আৰু পেপ্ৰমিয়াৰো বহুতকেইটা ভেৰাইটি আপোনালোকে নাৰ্চাৰীত দেখিবলৈ পাব আৰু ইয়াক বেবী ৰাবাৰ প্লান্ট বুলিও কোৱা হয় বা ৰেডিয়েটৰ প্লান্ট বুলিও পেপ্ৰমিয়াক কোৱা হয় আৰু ইয়াৰ যিকেইটা ভেৰাইটি হয় আপোনালোকে ইয়াত কিছুমান ভেৰিগেটেড ভেৰাইটি দেখিবলৈ পাব যেনেকৈ পেপ্ৰমিয়া অপটুচিফলিয়া ভেৰিগেটেড আপোনালোকে এনেকুৱা কিছুমান ভেৰাইটি ঘৰত ভিতৰত লগাব পাৰে বা য'ত আপোনালোকে ছেমি ছেড হয় য'ত বহুত বেছি ৰ'দৰ পোহৰ নাহে বা মৰ্ণিং ছানলাইটৰো ইয়াক কোনো দৰকাৰ নাথাকে জাষ্ট দিনৰ দিনটো
ব্ৰাইট লাইট পৰি থাকিলে আছে বগা পোহৰ বা ফটফটীয়া যিটো বগা পোহৰ হয় সেইটো পৰি থাকিলে এজোপা গছ ধুনীয়াকৈ সাৰ্ভাইভ বা গ্ৰ' কৰি থাকে আৰু ফাৰ্টিলাইজাৰ ইয়াক আপোনালোকে যদি অলপ বেছি ভালকৈ কেয়াৰ লয় তেতিয়াহ'লে ইয়াৰ যিটো গ্ৰ'থ হ'ব সেইটো আপোনালোকে বেছি ফাষ্ট পাব আৰু যদি আপোনালোকে কেয়াৰটো কম লয় তেতিয়াও এজোপা প্লাণ্ট খুব সোনকালে মৰি নাযায় কিন্তু বহুত বেছি ইয়াক পানী জমা হৈ থকা মানে মাটিত আপোনালোকে নলগাব অলপ ৱেল ড্ৰেইনেজ চইলত লগাবলৈ চাব চ' গাইজ নেক্সট যিজোপা প্লাণ্ট হৈছে এজোপা হৈছে এগ্লনিমা মানে চাইনিজ এভাৰগ্ৰীণ বুলিও কিছুমানে ইয়াক কয় আৰু ইয়াৰ বহুতকেইটা ভেৰাইটি আপোনালোকে নাৰ্চাৰীত দেখিবলৈ পাব এগ্লনিমা লিপষ্টিক এগ্লনিমা ৰেড এগ্লনিমা স্ন' হোৱাইট কাটলাছ এনেকুৱা ধৰণৰ বহুত ভেৰাইটি আপোনালোকে নাৰ্চাৰীত দেখিবলৈ পাব আৰু যিকোনো ভেৰাইটি আপোনালোকে ঘৰৰ ভিতৰত লগাব পাৰে য'ত ব্ৰাইট লাইট পাই থাকে ইয়াৰ ওপৰত মই ডিটেইলছ ভিডিঅ' আপোনালোকক কেতিয়াবা দি দিম ইয়াৰ যিটো কেয়াৰ হয় কিন্তু ইয়াৰ কাটিঙৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ যে ইয়াৰ কাটিঙৰ পৰা কিদৰে প্ৰপাগেট আপোনালোকে কৰিব পাৰে তো আপোনালোকে যদি সেইটো ভিডিঅ' চাব বিচাৰে তেন্তে লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বা মোৰ চেনেলত গৈ আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে চ' গাইজ এগ্লনিমা আপোনালোকে ঘৰৰ ভিতৰত লগাব পাৰে আৰু ইয়াৰ এইখিনি ভেৰাইটি আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ ভেৰাইটি আপোনালোকে পাব আৰু যিকোনো এগ্লনিমা বহুত সুন্দৰ হয় মোৰ বহুতেই ফেভৰেট এটা প্লাণ্ট হয় আৰু আপোনালোকে এগ্লনিমা যদি এতিয়ালৈকে ঘৰৰ ভিতৰত এড কৰা নাই তেন্তে আপোনালোকে এড কৰি ল'ব চ' গাইজ নেক্সট যিজোপা প্লাণ্ট হৈছে এজোপা হৈছে কেলেথিয়াৰো বিভিন্ন ভেৰাইটি নাৰ্চাৰীত আছে কিন্তু অলপ হাই মেইনটেনেঞ্চ প্লাণ্ট হয় একেবাৰে আপোনালোকে ইজি টু কেয়াৰ মানে একেবাৰে যদি আপুনি তাক ইগন'ৰ কৰি দিয়ে তেতিয়াহ'লে প্লাণ্টজোপা ভালদৰে গ্ৰ' নকৰিব বা ইয়াৰ যিখিনি পাত হয় সেইখিনি শুকাই যোৱা দেখিবলৈ আপোনালোকে পাব চ' গাইজ অলপ আপোনালোকে কেলেথিয়াত যদি গুৰুত্ব দিব পাৰে তেন্তে আপোনালোকে কেলেথিয়াও ঘৰৰ ভিতৰত আপোনালোকে খুব ইজিলি গ্ৰ' কৰিব পাৰে বহুত বেছি হাই মেইনটেনেঞ্চ প্লাণ্টো নহয় আপোনালোকে এইটো নাভাবিব যে এনি টাইম তাক কিবা কিবি কৰিয়ে থাকিব লাগিব কিন্তু দুই এটা কথা আপোনালোকে মন দিব লাগিব ইয়াৰ ওপৰত মই ডিটেইলছ ভিডিঅ' আপোনালোকক দি দিম যে কেলেথিয়াৰ কেয়াৰ কিদৰে কৰিবলগীয়া হয় আৰু কিছুদিন আগতে মই মোৰ কিছুমান কেলেথিয়া যিখিনি মই প্ৰপাগেট কৰি ৰাখিছিলোঁ সেইখিনি মই চেল কৰিলোঁ যথেষ্ট ডিমাণ্ড আছে কেলেথিয়া প্লাণ্টৰ তো আপোনালোকে ঘৰত ইয়াক প্ৰপাগেট কৰি আপোনালোকে গিফ্ট কৰিব পাৰে বা কাৰোবাক আপোনালোকে অনলাইন চেলো কৰিব পাৰে চ' গাইজ নেক্সট যিজোপা প্লাণ্ট হৈছে এজোপা হৈছে ফিল'ডেণ্ডন আৰু ইয়াৰো বিভিন্ন ভেৰাইটি আছে কিন্তু ইয়াৰ কেইটামান ভেৰাইটিক মোৰ খুবেই ফেভৰেট হয় যেনে এইটো ফিল'ডেণ্ডন বাৰ্কিন আপোনালোকে দেখিবলৈ পাইছে তো এনেকুৱা কিছুমান আপোনালোকে ফিল'ডেণ্ডনৰ ভেৰাইটিও ঘৰৰ ভিতৰত আপোনালোকে লগাব পাৰে চ' গাইজ মই ফিল'ডেণ্ডন বা কেলেথিয়া এইখিনি কিয় হাই মেইনটেনেঞ্চ প্লাণ্টৰ লিষ্টত ৰাখিলোঁ আপোনালোকে এইখিনি প্লাণ্ট মানে যিটো ইয়াৰ গ্ৰ'থ হয় সেইখিনি খুব শ্ল' দেখিবলৈ পাব ইয়াৰ গ্ৰ'থ আপোনালোকে নতুন ইয়াৰ পৰা যদি এটা পুলি বনে বা পাপছ আহে সেইটো খুব শ্ল'লি অহা দেখিবলৈ পোৱা যায় এবছৰত হয়তো আপোনালোকে যদি এটা টাব ৰাখে তাত খুব বেছি 2 পৰা 3টা পুলিহে মৰাৰ সম্ভাৱনা থাকে আৰু ফিল'ডেণ্ডনটো আৰু বহুতেই বেছি শ্ল' হয় ফিল'ডেণ্ডন মানে সেইটো কাৰণে আপোনালোকে নাৰ্চাৰীত অলপ কষ্টলি ইয়াক দেখিবলৈ পোৱা যায় এনেকুৱা বাৰ্কিন টাইপৰ যিখিনি ভেৰাইটি থাকে এইখিনি আপোনালোকে মানে 2 বছৰত যদি আপোনালোকে সৰু পুলি আনে তেতিয়াহ'লে প্ৰায় 2 বছৰত ইয়াৰ পৰা 2-এটা পুলি আপোনালোকে দেখিবলৈ পাব ঠিক তেনেদৰে আপোনালোকে বহুত বেছি মানে ফিল'ডেণ্ডনৰ পৰা পুলি নাহে বা ইয়াৰ গ্ৰ'থটো বহুত শ্ল' হয় তো আপোনালোকে এনেকুৱা যিখিনি শ্ল' গ্ৰ'য়িং প্লাণ্ট হয় সেইখিনিক যদি ইনটু টাইম ফাৰ্টিলাইজ দি থাকে তেতিয়াহ'লে ইয়াৰ যিটো গ্ৰ'থ হ'ব সেইটো আপোনালোকে প্ৰপাৰ পাব যিমানটো ইয়াৰ গ্ৰ'থ হ'বলগীয়া থাকে সিমানটো গ্ৰ'থ হ'ব আৰু নেক্সট যিজোপা প্লাণ্ট হয় এজোপা গাইজ এন্থুৰিয়াম আৰু এন্থুৰিয়াম এটা খুবেই ধুনীয়া ফ্লাৱাৰিং প্লাণ্ট হয় ই ঘৰৰ ভিতৰতো আপোনালোকে ইয়াৰ যিটো ফুল হয় সেইটো দেখিবলৈ পাব কিন্তু ইয়াত আপোনালোকে যিটো ফাৰ্টিলাইজাৰ হয় যিটো সাৰ দিবলগীয়া থাকে সেই সাৰটোৰ ওপৰত অলপ গুৰুত্ব দিব আৰু ইয়াৰ যিটো পোহৰৰ যিটো ৰিকুৱাৰমেণ্ট থাকে মানে যিটো লাইটৰ ৰিকুৱাৰমেণ্ট থাকে সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব একেবাৰে ছাঁ জেগাত এন্থুৰিয়ামক ৰাখি নথ'ব অলপ ব্ৰাইট লাইট ইয়াক যিহেতু লাগে আৰু মৰ্ণিং যদি আপোনালোকে পচিবল হয় তেতিয়াহ'লে 1 পৰা 1.5 ঘণ্টা ইয়াক যিটো মৰ্ণিং লাইট হয় ছানলাইট সেইটো আপোনালোকে পাব মানে দিব পাৰে এইটো চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ লাইকটো কৰি যাব একদমেই নাপাহৰিব লাইক কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কিবা কুৱেশ্যন আছে যদি কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চ' গাইজ আজিলৈ বাই বাই লগ পাম এটা নতুন ভিডিঅ'